সঠিক নিয়মত আপোনালোকে ফেসবুকত কেনেকৈ ভিডিও আপলোড কৰিব। ফেসবুকত ভিডিও আপলোড কৰিবৰ বাবে পোনপ্ৰথমে আপোনালোকে আপোনাৰ মোবাইলৰ পৰাই ফেসবুক এপছটো ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে আপোনাৰ এটা ফটো দিয়া থাকিব, ফটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত তেনেকৈ আহি যাব। আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে এটা ফটো চিহ্ন আছে, ইয়াতে ক্লিক কৰি দিব। আৰু যদি আপোনালোকে ৰিলস আপলোড কৰিব বিচাৰে ইয়াতে দেখা পাব ৰিল। আৰু যদি লাইভ যাব বিচাৰে তেনেহলে ইয়াতে দেখা পাব লাইভ। ৰিলস আপলোড কৰিব বিচাৰিলে ৰিলসত ক্লিক কৰি দিব আৰু লাইভত যাব বিচাৰিলে লাইভত ক্লিক কৰি দিব। আৰু যদি আপুনি ভিডিও আপলোড কৰিব বিচাৰে, লং ভিডিও আপলোড কৰিব বিচাৰে তেনেহলে আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ গ্যালাৰীত আহি যাব। আপোনালোকে গ্যালাৰীৰ পৰা আপোনালোকে যিটো ভিডিও আপলোড কৰিব সেইটো ভিডিও আপোনালোকে সিলেক্ট কৰি ল'ব। জয়তে সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে দেখাব নেক্সট, আপোনালোকে নেক্সট ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত তেনেকৈ আহি যাব। ইয়াতে আপোনাৰ লিখিব লাগিব আপোনাৰ ভিডিওৰ টাইটেল লিখিব লাগিব। আপোনালোকে যিটো ভিডিও আপলোড কৰিব সেইটো ভিডিওৰ টাইটেলটো ইয়াতে লিখি দিব লাগিব। ইয়াতে মই লিখিছো নতুন ৰেশন কাৰ্ডৰ বাবে আবেদন 2024। মানে মই যেটো ভিডিও আপলোড কৰি আছো সেইটো ভিডিও হল নতুন ৰেশন কাৰ্ডৰ বাবে দেখা পাব যে আবেদন কৰিব পাৰি 2024। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত তেনেকৈ আহি যাব আপোনালোকে হু ক্যান সি ইওর পোস্ট। তাৰ পিছত দেখা পাব আপোনালোকে ইয়াতে ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে আপোনাৰ ভিডিওটো পাব্লিক কৰি দিব। আপোনালোকে ইয়াতে পাব্লিক কৰি দিয়াৰ পিছত তাৰ পিছত আপোনালোকে ইয়াৰ পৰা গানত ক্লিক কৰি মেল হলে মেল দিব। তাৰ পিছত আপোনালোকে দেখা পাব শিডিউল অপচন। আপোনালোকে যদি এতিয়াই আপলোড কৰি দিয়ে তেনেহলে খোপাছে খোপাত ক্লিক কৰি দিব। আৰু যদি আপোনালোকে শিডিউল কৰে আপোনালোকে ইয়াতে দেখা পাব যে আপোনাৰ শিডিউলত ক্লিক কৰি দিব। পিছত আপোনালোকে কেই তাৰিখত দেখা পাব ভিডিও আপলোড কৰিব, ইয়াতে আপটো সিলেক্ট কৰি দিব। কৰি দিয়াৰ পিছত হাউস নাম্বাৰটো আপোনালোকে ওকে ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকে ওকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে লোকালিটিটো লিখি দিব। লোকালিটিত কেইটা বজাত আপোনালোকে ভিডিওটো আপলোড কৰিব ইয়াৰ পৰা আপোনালোকে সেই টাইমটো লিখি দিয়া সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপোনালোকে AM না PM ত আপলোড কৰি দিব, সেইটো সিলেক্ট কৰি ল'ব ইয়াৰ পৰা AM PM। তাৰ পিছত আপোনালোকে ওকে ক্লিক কৰি দিব। এটো পিছত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ ব্যাক হ'ব। ব্যাক হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে আপোনালোকে সিৰিয়াল নাম্বাৰটো দিব। হেতু যদি এতিয়া আপলোড কৰে তেনেহলে ইয়াতে বুষ্ট অপচনটো তাৰ পিছত অন কৰি দিব। হেতু অন কৰিলে আপোনালোকৰ টকা পইচা একো নালাগে, হেতু ফ্ৰী বুষ্ট হৈ যাব। তাৰ পিছত আপোনালোকে পোষ্টত ক্লিক কৰি দিব। পোষ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাব যে আপলোড হৈ আছে মোৰ ভিডিওটো, যেটো মই এতিয়া আপলোড দিলো হেতু ভিডিও এতিয়া আপলোড হৈ আছে। তাৰ পিছত আপোনালোকে ওপৰত টান দিলে দেখা পাব যে ভিডিওটো অলৰেডি আপলোড হৈ আছে। তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে থাম্বনেইল, মোৰ ভিডিওত থাম্বনেইল দিছো। এনেকৈ আপোনালোকে আপোনাৰ ভিডিওত থাম্বনেইল আৰু আপোনালোকে আপোনাৰ ভিডিওত ডেসক্ৰিপশন দিব লাগিব, থাম্বনেইল দিব লাগিব, ট্যাগস দিব লাগিব। এটা প্ৰপাৰ থাম্বনেইল এড কৰি দিব লাগিব, তেতিয়াহে আপোনাৰ ভিডিও ভিউ হ'ব। হেতু মই নেক্সট ভিডিওত জনাই দিম। আপোনালোকে মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব। ধন্যবাদ। জয় হিন্দ।